আপোনাৰ কোনো আত্মীয়ৰ বাবে যদি তেজ ল'বৰ বাবে আপুনি লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাংগণলৈ আহিছে, তেতিয়াহ'লে আপুনি নিশ্চিতভাৱেই সাৱধান হওক। কাৰণ আজিৰ তাৰিখতো তেজৰ দালালিৰে ভৰি আছে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়। শনিবাৰৰ দিনটোত এনে 3জন তেজৰ দালালিকেই আটক কৰিছে লখিমপুৰ আৰক্ষীয়ে। আটকাধীন এই তেজৰ দালালিকেইটা হৈছে তেজপুৰ ঢেকীয়াজুলিৰ অজিত দাস, খেলমাটিৰ বিজয় চৰকাৰ আৰু নকাৰীৰ মনোজ চাহু। তেজপুৰ ঢেকীয়াজুলিৰ অজিত দাসে 1400 টকাৰ বিনিময়ত খেলমাটিৰ বিজয় চৰকাৰক দান কৰিছিল 1 ইউনিট তেজ, আৰু এই গোটেই সমগ্ৰ কথাখিনি মাজত সোমাই পাতি দিছিল নকাৰীৰ মনোজ চাহুৱে। টিম হিউমেনিটিৰ প্ৰচেষ্টাত আৰু লখিমপুৰ চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ সহযোগত এই তেজৰ দালালিকেইটাক ইতিমধ্যে আটক কৰিছে লখিমপুৰ আৰক্ষীয়ে। আমি একাধিক্ৰমে আমি বিপদত পৰা ৰোগীসকলক আমি ব্লাড দি সহায় কৰি আহিছোঁ। সেই সূত্ৰে আজিও আমি আহিছিলোঁ। আহি আমাৰ অকণমান দেৰিৰ পাছতে আমি গম পালোঁ যে মানে সন্দেহ উপজিলে এজনৰ প্ৰতি যে তেখেতে খুব সম্ভৱ ব্লাডটো বিক্ৰী কৰিবলৈ আহিছে নেকি বা কাৰোবাৰ প্ৰৰোচনাত পৰি আহিছে নেকি। পাছৰ পদক্ষেপ ল'লোঁ যে আমি তেখেতক অকণমান একাষৰীয়াকৈ মাতি আনি সোধোচোন কথাটোনো কি। তাৰপৰা তেখেতক সুধি পুছি গম পালোঁ যে তেখেতে এজন ৰোগীৰ পৰা পইচাৰ বিনিময়ত ব্লাড দিবলৈ আহিছিলে। 1400 টকা অগ্ৰিম, এনেই 1300 টকাত বন্দবস্ত বুলি আমি পাছৰ পৰ্যায়ত গম পালোঁ। আৰু লগে লগে আমি মেডিকেল কৰ্তৃপক্ষক জনাওঁ এইটো বিষয়ে যে এনেকুৱা এটা আমি পৰিস্থিতি দেখা পাইছোঁ, আপোনালোকক আমি অৱগত কৰিলোঁ, এইটো বিষয়ে আপোনালোকে কি পদক্ষেপ লৈ লওক। আৰু লগে লগে তেখেতলোকৰ পিনৰ পৰা প্ৰশাসনক জনালে। জনোৱাৰ পাছত প্ৰশাসনৰ লোকো আহি পালেহি। আহি পাই এতিয়া তেখেতলোকক ইতিমধ্যে সোধপোছ চলি আছে। পাছৰ পৰ্যায়ত প্ৰশাসনৰ যি আইন আছে, আইনৰ মতে কিবা শাস্তিমূলক ব্যৱস্থা হ'ব বুলি আমি আশা কৰিছোঁ।